নাৰিকলৰ লাডু বনাম তাৰ কাৰণে মই নাৰিকল এটা মই ৰুকনিত ৰুকি লৈছোঁ নাৰিকল লাড়ু বনাম তাৰ কাৰণে মই এয়া নাৰিকল এটা ৰুকি লৈছোঁ ৰুকনিত আৰু মই ইয়াত দিম এতিয়া চেনিটো মই এইটো কাপৰ জোখৰ দিম মই চাই যাওকচোন মই চেনি দিছোঁ ইয়াত দুকাপ দিম মই ইয়াত এয়া মই চেনি দুকাপ দি দিছোঁ ভৰ্তিকৈ এইখিনি মই এতিয়া চামুচেৰে ভালকৈ মিক্স কৰি ল'ম এইখিনি মই এতিয়া এনেদৰে ভালদৰে মিক্স কৰি ল'ম আৰু মই চেনিখিনি গলিবলৈ দিম মই 2-3 ঘণ্টামানৰ কাৰণে তেতিয়া চেনিখিনি ধুনীয়াকৈ গলি যায় নহ'লে চেনিখিনি যদি নগলাকৈ যদি লগালগ যদি মই ভাজি দিওঁ তেতিয়াহ'লে চেনিখিনি গোটা পৰি থকাৰ চান্স থাকে সেইকাৰণে মই চেনিখিনি ভালদৰে মই গলিবলৈ দিম তাৰ কাৰণে মই 2-3 ঘণ্টামান থৈ দিম ঢাকন দি কিনি এনেদৰে সানি লৈছোঁ মই অলপ কলা ৰুকনি ৰুকাৰ কাৰণে মোৰ অলপ কলা থাকিব আপোনালোকে চেনি সৰহকৈ দিবলৈও পাৰে মই চেনি বেছি দিয়া নাই আপোনালোকে চেনি বুলি গুড় দিবলৈও পাৰে এয়া মোৰ এতিয়া চেনিখিনি মিক্স কৰা হৈ গ'ল এতিয়া মই এইখিনি 2-3 ঘণ্টামানৰ কাৰণে ঢাকি থৈ দিম কাৰণে মই এইখিনি চুজি 1.5 কাপ মই ভাজি লৈছোঁ ল' ফ্লেমত 2-3 মিনিটমান কাৰণে ভাজি লওঁ মই এইখিনি ভাজিখিনি মই নমাই লওঁ অলপ চুজিখিনি মই ভাজি হৈ গ'ল এয়া চাওক ইমান ধুনীয়া হৈছে এয়া চুজিখিনি ভাজি হৈ গ'ল চুজি ভজা কেৰাহীখনতে মই এয়া নাৰিকলখিনি দি দিছোঁ মই এখন কেৰাহীতে মই এতিয়া কমটি জুইত মই ভাজি থাকিম এয়া মই অকণমান ইলাচি দি দিছোঁ 3টা ইলাচি মই খুন্দি কিনি দি দিছোঁ গোন্ধটোৰ কাৰণে ভাজি থাকিম এয়া চাওক মোৰ পানীটো শুকাইছে নাৰিকলৰ এয়া চাওক হৈছেগৈ এয়া চাওক মোৰ নাৰিকলখিনি প্ৰায় হৈছেগৈ বুলি ক'ব পাৰি এতিয়া আপোনালোকে এনেদৰে কৰি চাব পাৰিব এইটো আঠা উঠিছে নে উৎপাত কৰি আছে এইটো চব চুজি লৈ কিনি এইটো উৎপাত কৰি আছে মোকো ভিডিঅ' কৰা বুলি এইখিনি মই এতিয়া 1 কাপ ভজা চুজি দি দিছোঁ বেছিকৈ নিদিওঁ একেবাৰতে অলপকৈ দি যাম এনেদৰে ভাজি যাম এয়া চাওক মোৰ চুজিখিনি ভাজি হৈ গ'ল নাৰিকল চুজিখিনি এতিয়া মই লাডু বনাই গৈ থাকিম লাডুৰ কাৰণে মই পানী লৈ লৈছোঁ অলপ পানী অলপ কৰি ল'ম এনেদৰে মই লাডু কৰি যাম বহুত গৰম আছে গৰমে কৰিব লাগিব মই এনেদৰে বনাই আছোঁ গৰমে বনাইছোঁ দেখিছে মোৰ হাতখন মই ৰঙা পৰি গৈছেগৈ মই পানী লগাই কৰি আছোঁ আপোনালোকো এনেদৰে পানী লগাই কৰিব এয়া চাওক কিমান ধুনীয়া হৈছে লাডু ৰেডি হৈ গ'ল কি হ'ব এটা আকৌ ভাত কটাই দিয়া আৰু ইয়াত কি কৰি আছানো মোৰ লাডুখিনি বনাই ৰেডি হৈ গ'ল আৰু এয়া বেটাই লাডু মুখত ভৰালে আৰু এতিয়া মই ইয়াত এইখিনিত এনেকৈ শুকান যোনখিনি চুজি মই ভাজি থৈছিলোঁ এইখিনি মই এনেদৰে দি দিম তেতিয়া মোৰ লাডু চব আপোনালোকেও এনেদৰে বনাই খাই চাবচোন কিমান ভাল লাগে এনেকৈ বনাই খাই